যদি আপুনি আপোনাৰ লাইফত সাৰ্ভাইভ কৰিব বিচাৰে তেন্তে এই কথাকেইটা সদায় মনত ৰাখিব। নাম্বাৰ 1, মেক মানি। পইচা ইনকাম কৰক, টকা পইচা ইনকাম কৰক। যিমানে টকা হ'ব আপুনি সিমানে হেপি থাকিব। টকা পইচাই সকলো, মানি ইজ এভৰিথিং। মানুহে বহুত কথা ক'ব যে টকা পইচাই সুখ কিনিব নোৱাৰে, আমুক কিনিব নোৱাৰে, তামুক কিনিব নোৱাৰে। কিন্তু আপুনি এটা কথা সদায় মনত ৰাখিব, যদি আপোনাৰ লাইফষ্টাইলটো আপুনি ইম্প্ৰুভ কৰিব বিচাৰে, আপুনি প্ৰগ্ৰেছ কৰিব বিচাৰে, আপুনি এসাঁজ ভাত ভালকৈ খাবলৈ বিচাৰে, তেন্তে টকা পইচা লাগিবই। শুনিবলৈ বেয়া কিন্তু এইটোৱে সত্য। যাৰ ওচৰত টকা পইচা আছে সিয়ে পাৱাৰফুল। আমাৰ গোটেই পৃথিৱীখন এখন কেপিটেলিষ্টিক ৱৰ্ল্ড। ইয়াৰ মিনিং হৈছে যাৰ ওচৰত টকা পইচা বেছি আছে তাৰ ওচৰতে পাৱাৰ বেছি আছে। চ' আপুনি যদি নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে, টকা পইচা ইজ এভৰিথিং। কাৰণ প্ৰত্যেকজন মানুহৰ ওচৰতে কোনো স্পেচিয়েল টেলেণ্ট নাথাকে। প্ৰত্যেকজন মানুহেতো বিৰাট কোহলি, জুবিন গাৰ্গ, হিমা দাস হ'ব নোৱাৰে। চ' টকা পইচা প্ৰত্যেকজন মানুহে কিন্তু এটা বস্তু গোটাব পাৰে, টেলেণ্ট নাথাকিলেও হ'ব, কিন্তু টকা পইচা লাগিবই। নাম্বাৰ 2, ৰেচপেক্ট দেম হু ৰেচপেক্ট ইউ। সেইসকল মানুহক সন্মান কৰক যিসকল মানুহে আপোনাক সন্মান কৰে। মা দেউতাহঁতে আমাকো শিকাইছিল, মোকো শিকাইছিল যে ডাঙৰসকলক ৰেচপেক্ট কৰা, সদায় ডাঙৰ মানুহ দেখিলে সন্মান কৰিব লাগে, চকীৰ পৰা উঠি দিব লাগে। কাৰণ আগতে যিয়ে নহওক তেওঁলোকৰ ইণ্টেনশ্যন, আগৰ মানুহসকলৰ কথা কোৱা নাই, কিন্তু এতিয়া পৰিস্থিতি, এতিয়া চিটুৱেশ্যন বেলেগ। আপুনি ক'ব নোৱাৰে যে প্ৰত্যেকজন ডাঙৰ মানুহে ভাল বা তেওঁৰ ইণ্টেনশ্যনৰ কথা একো ক'ব নোৱাৰে। চ' যোনজন মানুহে আপোনাক ৰেচপেক্ট কৰে সেইজন মানুহকে ৰেচপেক্ট কৰক, আপোনাৰ বয়স যিয়ে নহওক লাগিলে। নাম্বাৰ 3, ৰেচপেক্ট ইয়'ৰ পেৰেণ্টছ। আপোনাৰ মা দেউতা, আপোনাৰ অভিভাৱক, তেওঁলোকক সদায় সন্মান কৰক। তেওঁলোকক মই মানি চলিবলৈ কোৱা নাই, কিন্তু তেওঁলোকৰ কথা, তেওঁলোকৰ দৃষ্টিভংগীক সন্মান কৰক। কাৰণ তেওঁলোকৰ ওচৰত 40-50 বছৰৰ এক্সপিৰিয়েঞ্চ আছে। আৰু লগতে পৃথিৱীত এনেকুৱা কোনো এজন ব্যক্তি নাই যোনজন ব্যক্তিয়ে এনি চিটুৱেশ্যনত আপোনাৰ লগত খাৰা হৈ থাকিব। যিমানে বেয়া কাম নকৰক, যিমানে ভুল নকৰক, আপোনাৰ লগত সদায় খাৰা হৈ থাকিব। আপোনাৰ কাইলৈ কিবা এটা হ'লে আপোনাৰ মা দেউতাই দৌৰ মাৰিব, না আপোনাৰ বন্ধু, না আপোনাৰ বান্ধৱী, না আপোনাৰ গাৰ্লফ্ৰেণ্ড, কোনো নাযায়। চ' সন্মান কৰক। যিসকলে আপোনাক জন্ম দিছিলে তেওঁলোকক সন্মান কৰক। পৃথিৱীত আপুনি ভগৱানক মানে নামানে মই তাত ক'বলগীয়া একো নাই, কিন্তু এইটো কথা সত্য যে পৃথিৱীত প্ৰত্যেকজন মানুহৰ কাৰণেই দুজন ভগৱান থাকে। সেই দুজন ভগৱান হৈছে আপোনাৰ মা আৰু দেউতা। বেলেগ ভগৱানক পূজা কৰে নকৰে, ভগৱান মানে আপুনি কি ধৰ্ম, সেইবিলাক বাদ দিয়ক। এই দুজন ব্যক্তিক পূজা কৰিবলৈ কাহানিও নাপাহৰিব। আৰু সময় থাকোঁতেই সেই ভুল শুধৰাই লওক, কাৰণ হেৰাই যোৱা পাছত আপুনি পস্তাব। নাম্বাৰ 4, there is no anything like passion or profession. এই পেশ্যন প্ৰফেশ্যন এইবিলাক পাছত মেইন বস্তুটো হৈছে ইটছ অল এবাউট ছাৰ্ভাইভেল। আপুনি ছাৰ্ভাইভ কৰা। পেশ্যন প্ৰফেশ্যন এইবিলাক যোনখিনি মানুহৰ ওচৰত অলৰেডি কোটি কোটি টকা আছে তেওঁলোকৰ কাৰণে পেশ্যন প্ৰফেশ্যন। যিসকলে যদি আপুনি 5 বছৰ বহি দিয়ে, ঘৰত মানুহ 3টা, ঘৰত মানুহ 4টাই খাবলৈ চিন্তা কৰি থাকিব নালাগে। তেওঁলোকে পেশ্যন প্ৰফেশ্যন ফ'ল' কৰিব পাৰে, তেওঁলোকে ছেপাৰেটকৈ চাব পাৰে যে মোৰ পেশ্যন, এইটো মোৰ প্ৰফেশ্যন। আপুনিও পাৰিব যদি এটা চাৰ্টেইন লেভেল পাই যায়, তাৰ ওপৰত গ'লে আপুনিও পাৰিব। কিন্তু যদি আপোনাৰ ওচৰত এতিয়া একো নাই, মই ভাবোঁ অসমৰ মেক্সিমাম ল'ৰা ছোৱালী ষ্টুডেণ্টৰ ওচৰত এইবিলাক নাই, তেনেকুৱা বেকআপ নাই। ফাৰ্ষ্ট যিটো কৰি আছে সেইটো কৰি থাকক, কিন্তু প্ৰগ্ৰেছ কৰিবলৈ ট্ৰাই কৰক। নতুন নতুন বস্তু শিকক, তাৰ পৰা পইচা বনাবলৈ ট্ৰাই কৰক। যেতিয়া আপোনাৰ বেংকত কোটি কোটি টকা থাকিব, তাৰ পাছত আপুনি পেশ্যন প্ৰফেশ্যন ডিফাৰেণ্টকৈ চাই থাকিব। লাষ্ট বাট নট দ্য লিষ্ট, নাম্বাৰ 5, ইটছ অল আপ টু ইউ। মানে বা নামানে আপুনি অকলশৰীয়া। জীৱনত এনেকুৱা বহুত প্ৰব্লেম আহিব যিটো আপুনি কাকো ক'ব নোৱাৰে, আপোনাৰ মাজতে ৰাখিব লাগিব। চ' নিজকে এনেদৰে গঢ়ি লওক যাতে সেইখিনি কাৰো আগত শ্বেয়াৰ নকৰাকৈ আপুনি নিজেই সন্মুখীন হ'ব পাৰে। আৰু শেষত প্ৰত্যেকজন মানুহৰ কাৰণে ছাকচেছৰ ডেফিনেশ্যন বেলেগ বেলেগ। প্ৰত্যেকজন মানুহৰ জীৱনৰ প্ৰত্যেকটো কোণত, প্ৰত্যেকটো সময়ৰ